সাজুনে একদম হাজার হেল্ল' অসম স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল ব্লগ চুইট প্ৰাঞ্জিতলৈ এইকেইদিন দি আছে বম লেতেৰা বৰষুণ এতিয়া দেখিছে বৰষুণ দিয়ে আছে নেৰাই আহিছে বৰষুণ যাৰ কাৰণে অসমৰ চুকে কোণে বানপানীৰ সৃষ্টি হৈছে এনেকুৱা জেগাত বানপানী হৈছে য'ত লাইফত বানপানী হৈছিল অসমত আৰু সেইকাৰণে যাৰ কাৰণে মই যাব পৰা নাই ক'তো আৰু আপোনালোকৰ কাৰণে ভিডিঅ' আনিব পৰা নাই আৰু আজি আহিছোঁ এখন ধুনীয়া ৰেষ্টুৰেণ্টত একচুৱেলি ওচৰৰে ৰেষ্টুৰেণ্ট এখন আহিছোঁ লখিমী ৰেষ্টুৰেণ্টত আৰু ইয়াতে আজি এটা ফুড চেলেঞ্জ কৰিম আৰু আজিৰ ফুড চেলেঞ্জৰ কাৰণে আছে এগৰাকী বহুত ধুনীয়া ছোৱালী এগৰাকী কোন আছে মোৰ লগত চাই থাকক চালে গম পাব তেতিয়াহ'লে বেছি দেৰি নকৰোঁ লেটছ ষ্টাৰ্ট দ্য ভিডিঅ' এয়া হ'ল লখিমী ৰেষ্টুৰেণ্ট আৰু এয়া মোৰ পাৰ্টনাৰ অৰ্ডাৰ দি আছে ফুড চেলেঞ্জৰ পাৰ্টনাৰ মুখখন দেখাই দিয়া এই লাইনটোৱে গ'ল এই বৰষুণে জিকি আহিছে সাজুনে আজি চেলেঞ্জৰ কাৰণে একদম কি অৰ্ডাৰ দিছা নাজানো তুমি এৰিছা अच्छा हमको सिखा रिया है তুমি অৰ্ডাৰ দিয়ে তুমিয়ে গম নাপোৱা দেখা পাবা নাই অঁ চাই থাকক চাই অলপ পিছতে চেলেঞ্জ আৰম্ভ হ'ব গম পাব কি আছে আজি চেলেঞ্জত আমাৰ ফুড চেলেঞ্জৰ এতিয়া আইটেমবিলাক আহি গ'ল এতিয়া আপোনাক সেইবিলাক দেখাই দিওঁ কি আছে আজি আইটেম ফুড চেলেঞ্জৰ ফাৰ্ষ্টত হ'ল ফ্ৰাইড ৰাইচ চিকেন ফ্ৰাইড ৰাইচ বাৰ্গাৰ পিজ্জা এইবিলাক ভেজ হয় বাৰ্গাৰ পিজ্জা ভেজ হয় এয়া হ'ল আমাৰ হিয়া নামটো কোৱা নাছিলে এয়া হিয়া আৰু সমান আৰু চাওঁ কোনে আজি জিকে সাজুনে একদম হাজার কোন জিকিব ভগৱান জানে কোন থাকে বা মানে কনফিডেঞ্চ নাই চাই থাকক কোনে জিকে আজি তো এতিয়া আমি সাজু হৈ গৈছোঁ চেলেঞ্জৰ কাৰণে আৰু সাজুনে ঠিক আছে আমি প্ৰথমে কি ফ্ৰাইড ৰাইচ নে কি একেলগে দিছোঁ হেক কৰিব লাগিব কোনে প্ৰথম হেক কৰিব পাৰিব পানী খাই লোৱা ঠিক আছে খোৱাৰ টাইমত পানী নাই খোৱাৰ টাইমত পানী এই পানী খাব লাগিব খাব লাগিব নাই পানী আমি দিছোঁ প্ৰথমে ভাবিছিলোঁ পানী এলাও নকৰোঁ যিহেতু দিয়াই ক'লে পানী বেছি ইমান কষ্ট কৰি আহিছে আহিছে চ' আমি এতিয়া আজিৰ চেলেঞ্জ আৰম্ভ কৰোঁ তেতিয়াহ'লে টাইম ষ্টাৰ্ট নাও ঠিক আছে Oh my god, কি খাব পাৰিবা জানো মই ইমান নোৱাৰো পাই মইতো হাৰি আছোঁ চিয়ৰ কি ভাল শকত হৈ যাব এতিয়া আজি আজি খাই খাব নোৱাৰিম ৰে হিয়াই অলৰেডি হাৰ মানিলে তাই আৰু বোলে খাব নোৱাৰে মানে মই উইনাৰ হৈ গ'লোঁ আজি কিন্তু মই নিজৰ টাস্ক সেই তিনিওটা খাই কিনে শেষ কৰিব পাৰোঁ নে নাই চাই থাকক
পাৰ্টনাৰ অলৰেডি হাৰ মানিলে বৰ্তমান মানে পিজ্জাটো ইনকমপ্লিট এখন তাৰে গম পাব পিজ্জা ইনকমপ্লিট 5,000 ইনকমপ্লিট মই টাৰ্গেট কমপ্লিট কৰোঁ প্ৰথম চেলেঞ্জত জিকি গ'লোঁ এনেকৈ মানে চেলেঞ্জ হৈ গ'ল আজি 3টা যিটো আইটেম আছিলে সিহঁতক আমি শেষ কৰিলোঁ বাট মোৰ যোনটো যি চেলেঞ্জ পাৰ্টনাৰ আছিল তাই দুটাহে শেষ কৰিব পাৰিলে তাকো দুটাও লৈ যাব প্লেটখন চাওক না খোৱাই নাই ভালকৈ চ' মানে ইজিলি জিকি গ'লোঁ আজি চেলেঞ্জত আৰু তাই মোক মাতাৰ পিছতো আহিছে যে তাৰ কাৰণে খাব নোৱাৰিলে আজি এইটো মানে বাৰ্গাৰটো খাব নোৱাৰিলে বাট মোৰ ফালৰ পৰা এইটো গিফ্ট হৈ যায় মোৰ ফালৰ পৰা গিফ্ট খাব নোৱাৰিলে কাৰণ দিছোঁ আৰু চ' ফাৰ্ষ্ট টাইম এটা ফুড চেলেঞ্জ আনিলোঁ আপোনালোকৰ কাৰণে আশা কৰোঁ ভিডিঅ'টো ভাল লাগিব আৰু এই ধুনীয়া ৰেষ্টুৰেণ্টখন লখিমী ৰেষ্টুৰেণ্টত আহি ফুড চেলেঞ্জটো কৰিলোঁ আৰু কৈ ভাল লাগিল আৰু ফাৰ্ষ্ট টাইম ইমানখিনি খালোঁ এনেকৈ ইমান খাব নোৱাৰোঁ বাট চেলেঞ্জৰ নামত খাই পেলালোঁ এতিয়া পেটটো মানে ফুলি উঠিছে একেবাৰে আৰু এতিয়া কি হয় নাজানো আৰু ৰাতি এনেকুৱা যদি ভিডিঅ' আপোনালোকক লাগে এনেকুৱা ফুড চেলেঞ্জ ভিডিঅ' আপোনালোকক লাগে কমেণ্ট বক্সত জনাব আৰু আশা কৰোঁ ভিডিঅ'টো ভাল পাব আৰু ভাল লাগিছে যদি প্লিজ ভিডিঅ'টো লাইক কৰিব শ্বেয়াৰ কৰিব আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব তেতিয়া চি চুন ইন মাই নেক্সট ব্লগ বাই বাই